নমস্কাৰ দিনাজ বৰগোহাঁই ইউটিউব চেনেললৈ যেহেতু নতুন সকলোৱে চিনাকিয়ে মই গোলাঘাটৰ যি প্ৰথম ভিডিঅ' বনাবলৈ লৈছোঁ ইউটিউবত আৰু ভিডিঅ' ষ্টাৰ্ট কৰা নাই ষ্টাৰ্ট কৰিম আপোনাৰ 1 জানুৱাৰী পিছৰ পৰা যিহেতু নতুন বছৰ 2020 চন সেইকাৰণে কেতিয়াবা আৰম্ভ কৰিম আৰু ভিডিঅ'বোৰ চাব যিহেতু আগলৈ আগবাঢ়ি যাব ভালকৈ সহায় কৰিব সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো দিনাজ বৰগোহাঁই বুলি আছে গোলাঘাট দিনাজ বৰগোহাঁই বুলি মাৰিলে হ'ব আহি যাম সৰু সুৰা ভিডিঅ' দিয়া আছে তাত চাব পাৰে আৰু ভিডিঅ'বোৰ বনাম ভাল হৈছে নে বেয়া হৈছে আপোনালোকে কমেণ্টত জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আকৌ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ' বনাবলৈ লৈছোঁ আৰম্ভ কৰিম আৰু ষ্টাৰ্ট আৰু ক'বও নাজানো ভালকৈ প্ৰথম আৰু ভিডিঅ'বোৰ কেনেকুৱা হয় নাজানিম কিন্তু আশা কৰিছোঁ ভাল হ'ব বুলি ত' মই দিনাজ বৰগোহাঁই মোৰ ইউটিউব চেনেল আপোনালোকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো আৰু কাষতে থকা বেল আইকনটো দবাই দিব কিয়নো প্ৰথমে পঠিওৱা ভিডিঅ'টো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ জয় অসম।